Mode. কি করছ তুই এইটো বিলাইছো গোটেই বড় হৈ গৈছে 1 2 4 তো hello guys, welcome back to our YouTube channel. আজি কৰিব গৈ আছো আমি এটা চ্যালেঞ্জ ভিডিও আৰু আশা কৰো আপোনালোকে চ্যালেঞ্জ ভিডিওটো চাই নিশ্চয় ভাল পাব বলকচোন আৰম্ভ কৰো ভিডিওটো তো আজি ভাবিলো আমি এটা চ্যালেঞ্জ ভিডিও আপোনালোকৰ আগত আগবঢ়াও সদায় ডেইলি ব্লগটো দিম বাৰু আগলৈকে দি থাকিম নিশ্চয় আপোনালোকে ব্লগ বিলাক চাই ভাল পাইছে চ্যালেঞ্জটো চাগে আপোনালোকে গমে পাইছে কি চ্যালেঞ্জ হ'ব গৈ আছে আজি চ্যালেঞ্জ টু হল স্লো মোশন সাইকেল রেসিং নিশ্চয় ভাল পাব আপোনালোকে আমি আজি গুড খাইছো টোটাল লৰা আমি চ্যালেঞ্জ টু খেলিবৰ কাৰণে তো ভেৰি এক্সাইটেড আমি আজি আছে নিশান চাচা আছে মিহিৰ ভাইয়া আছে আমাৰ হৈতে আছে আমাৰ সকলো আইটি সকল আছে পিছপিনে আছে হিতে প্ৰিপেয়াৰ কৰি আছে তো হেল্ল' গাইস আপোনালোকে ইন্ট্ৰোটোত গম পালে যে আজি আমি কি কৰিব আহিছো তো আহক আমাৰ লগত যেটো স্লো সাইকেল ৰেস আছে তো স্লো সাইকেল ৰেসটো আমি আৰম্ভ কৰিম ইয়াৰ পৰা আপোনালোকে চাই লওক এখন সাইকেল আছে ইয়াৰ পৰা দুজনে একেলগে আৰম্ভ কৰিব মানে টাইমিংটো জোনে যেবাত বেছি ল'ব পাৰে আৰু স্লোকে এইটো আমাৰ হিবা সেইটো লাষ্ট আছে তো তালৈকে এতিয়া আমি কথা কলো মানে স্লো সাইকেল ৰেসত এতিয়া হ'ব আমি টাইমিং ষ্টপ ওয়াটস আছে ষ্টপ ওয়াটসত আমি এতিয়া টাইমাৰ চাই জোনে যেবাত লেট কৰি যাই পায় জোনে যেবাত বেছি টাইম লয় সেইখিনি আমাৰ কণ্ডিশ্যন আছে তো তাৰপিছত আৰু এটা কণ্ডিশ্যন হ'ল কোনোবাই যদি চাইকেলৰ পৰা ভৰি বাতিত থয় তাৰ 5 সেকেন্ড মাইনাছ কৰা হ'ব সেই ঠিক তেনেদৰে যেইবাৰ ভৰি বাতিত পৰে সেইবাৰ 5 সেকেন্ড কৰি মাইনাছ হ'ব লাষ্টত যেবাৰ টাইম আছে সেইটো লৈ আমি ৰিজাল্টটো চাম তো কোনে কাৰ অপোনেণ্ট হ'ব সেইটো চাবৰ কাৰণে আমি লটাৰী কৰিম আহক এতিয়া আমি লটাৰীৰ ফালে আগবাঢ়ো দুটাকে নাম্বাৰ আছে যাৰ তাত ভাগ্যত সেম নাম্বাৰ আহিব তো সেই দুইজন অপোনেণ্ট হ'ব এইটো বাৰে পৰি যায় তো সেইখিনিয়ে নিয়ম সেইটোৱে আছে জাষ্ট 8টা নাম্বাৰ সেম 4 লৈকে আছে দুটা সেম নাম্বাৰ অপোনেণ্ট আহক আমি এতিয়া লটাৰীটো কৰোঁ এতিয়া আমি লটাৰীটো আৰম্ভ কৰোঁ চবকে এটা পিচ ল'ব দিওঁ দে ফাৰ্ষ্ট ল ভগৱানক চিন্তি ইয়েস আৰু গুড আছে এই হলে আছে তো এই সব লাগবো কিন্তু কাবাটা যদি ফাইনেলটো এইয়া মোৰ নম্বৰ 1 আমাৰ এখেতৰ নম্বৰ 1 এখেতে প্ৰথম যুদ্ধখন লাগিব মোৰ নম্বৰ 3 নম্বৰ যুদ্ধখন এখেতৰ হ'ব আবার নেক্সট তো গাইস প্ৰথম যুদ্ধখনত ময়ো আছো ময়ো 1 নম্বৰত আহিছো আৰু মিহিৰ আৰু মোৰ মাজত হ'ব প্ৰথম যুদ্ধখন তাৰো লটৰীত 1 নম্বৰ উঠিছে মোৰো 1 নম্বৰ উঠিছে 2 সাসা ভাইয়া 2 নম্বৰ যুদ্ধখন খেলিব এই 2 বঢ়িয়া দিলি হল ওপৰে 2 গৰাকী পালো এই একত পেট্ৰিক আই এম পুৰা ৰেডি নিজে একজন অপোনেণ্ট আৰু এইটো এজন মিহিৰ মৌসুম দাস এটা অপোনেণ্ট প্ৰথমতে আমি মিহিৰক উঠিম কেনেকুৱা লাগিছে পুৰা ফালিম আজি তুমি তোমাৰ অপোনেণ্টক কি ক'বা তেখেতে মোৰ লগত নোৱাৰে ঠিক আছে এইটো জোজটো চাই এবাৰ ভাল লাগিছে নোৱাৰে বুলি কৈছে আমি আৰু এবাৰ দ্বিতীয় গৰাকী প্ৰতিযোগীৰ ফালে আহিছো তেওঁ নোৱাৰে বুলি কৈছে হয় আৰে হিৰো বিলাকে কেতিয়াও কথা নকয় আগে কামটো কৰি দেখায় তাৰ পিছতে হ'ব একদম ভাল কথা কৈছে এইটো ভাল লাগি গৈছে তো ঠিকে আছে 2 গৰাকী অপোনেণ্টলৈ বেষ্ট অফ লাক থাকিল স্লো সাইকেল ৰেস আৰম্ভ কৰিব ওলাইছো তো এতিয়া 1 2 4 এই গৈছে আৰম্ভ হৈছে এই 1 2 নাই লগাও এক বঢ়িয়া ঠিক আছে কন্টিনিউ ৰাখলে হ'ল এই 2 বঢ়িয়া এই সাইকেল আগবাঢ়ি আছে নহলে এবাৰ বিহিৰে দুবাৰ ভৰি ৰাখিলে তাৰ 5 সেকেন্ড কৈ মাইনাছ হ'ব ইফালে স্পৰ্টছ ওয়াচ চলি আছে ঠিক আছে বঢ়িয়া এই গৈছে তিৰি আৰু গৈছে গৈ আছে 4 বঢ়িয়া ও বিহিৰৰ স্পীড বঢ়াই দিলে এইটো দেখা দেখি গম পোৱা গ'ল কোন হাৰিল কোন জিকিল তো আমাৰ প্ৰথম খেলখন সম্পূৰ্ণ হ'ল প্ৰথম খেলৰ বিজয়ী হ'ল পেট্ৰিক্স ভাই তো এতিয়া আমি বিজয়ীৰ জনৰ মনৰ কথা জানিব ইচ্ছা কৰিম
খুবেই মজা লাগিল আৰু এক্সপিৰিয়েঞ্চটো পাইছোঁ আৰু মোৰ আইডিয়া এটা পাই গৈছোঁ নেক্সটটো হাৰাই দিম মই আৰামছে বঢ়িয়া ঠিক আছে আৰু আমি আৰু এজনৰ ঘৰলৈ আহিছোঁ আপোনাৰ অনুভৱ ক'ব হেভি দুখ তেখেতে মোৰ লগত নোৱাৰে হেভি দুখ দুখী আত্মা হৈ গৈছে বুলি কৈছিলোঁ মোক মই কৈছিলোঁ না আগতে একো নকওঁ কৰি দেখা তো এতিয়া আমাৰ প্ৰথম খেলখন সমাপ্ত হৈছে তো প্ৰথম খেলখনত টাইমাৰটো কৈ আছোঁ পেট্ৰতে লৈছে 52 ছেকেণ্ড তাৰপিছত ইফালে মিহিৰত আছে 50 আৰু সি 4বাৰ ভৰি পেলাইছে আপোনালোকে দেখিলে ফাৰ্ষ্ট ৰাউণ্ড মই জিতি গ'লোঁ মিহিৰক হাৰাই দিলোঁ এতিয়া আমাৰ নেক্সট আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ছেকেণ্ড মেচ চাচা ভৈয়া একদম জুই হৈ আছে কি ক'বা কোৱা কি ক'ব আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে গম পাব পাৰফৰ্মেঞ্চ চাই গম পাব না চাই থাকক আৰু এয়া আমাৰ নেক্সট ভাই ৰেডি পুৰা ৰেডি 1 2 3 এয়া চাচা ভৈয়া বেলেগ দিশৰ পিনে আগবাঢ়ি আছে দুই তিনি চাচা তিনিবাৰ ভৰি পেলালে ইপিনে বঢ়িয়া খেলি আছে 4 চাচা বেলেগ পিনে গৈ আছে ক'ত গৈ আছা তই তো চাচাৰ কমপ্লিট আৰু ইপিনে কমপ্লিট তো আমি ফাৰ্ষ্ট ৰাউণ্ডৰ ছেকেণ্ড মেটচখন আমি দেখিলোঁ সকলোৱে খুবেই ইণ্টাৰেষ্টিং হৈছে চাচা ভৈয়া পূৰা ফালি দিছে চিধা যাব লাগে বেকা গৈ আছে তো চাচা ভৈয়া গৈছে 42 ছেকেণ্ডত আৰু ইপিনে আমাৰ তন্ময় ভাই গৈছে 46 ছেকেণ্ডত আৰু চাচা ভৈয়াই তাতে 4বাৰ ভৰি মাটিত পেলাইছে গতিকে তো 20 পইণ্ট মাইনাছ হৈ যাব তো অভিয়াছলি গমে পাইছে কোনে উইনাৰ হৈছে মই আমি এটা ফাৰ্ষ্ট নম্বৰ ৰাউণ্ডৰ 3 নম্বৰ মেটচ আমি ষ্টাৰ্ট কৰিম আৰু 3 নম্বৰ মেটচৰ পাৰ্টিচিপেণ্ট মোৰ নাম ৰঞ্জিত বড়ো কেনে টেংগু হাৰাই দিম মই বঢ়িয়া ফালি দিবা আৰু একদম তুমি কি ক'বা ইয়াক গোলাতে হাৰাই খাটা মাটি বনাই দিম বঢ়িয়া তো আমি ষ্টাৰ্ট কৰি দিওঁ ষ্টাৰ্ট কৰিম 1 2 তো এতিয়া আমাৰ প্ৰথম ৰাউণ্ডৰ 3 নম্বৰ খেলখন আমাৰ সমাপ্ত হ'ল 3 নম্বৰ খেলৰ মোৰ হাতত ৰিজাল্ট আছে তো ৰিজাল্টত ইয়াৰ হৈছে তোমাৰ 1 মিনিট 9 ছেকেণ্ড 90 মিলি ছেকেণ্ড তাৰপিছত আৰু এওঁৰ হৈছে 1 মিনিট 9 ছেকেণ্ড 64 ছেকেণ্ড তো গতিকে এওঁ 4বাৰ ভৰি পেলাইছে গতিকে এইটো দেখা দেখি এওঁৰ 20 ছেকেণ্ড মাইনাছ হৈছে তো এতিয়া আমাৰ হাতত বিজয়ী হৈছে হাতত দাগি দিছোঁ চাপৰি হ'ব লাগে ৰাউণ্ড ষ্টাৰ্ট কৰিম ৰেডি ৰেডি না তই ৰেডি 1 2 3 go গাইস আমি এতিয়া সেকেন্ড ৰাউণ্ডৰ বিনা আগবাঢ়ি আছো সেকেন্ড ৰাউণ্ডত যা কোনে কোনে কাৰ অপোনেণ্ট হ'ব হেতু চাবৰ কাৰণে আমি মই জিতছিলো গাইস পুৰা লটাৰী কৰিম তো লটাৰীত সবে এখন লৈ ল ফাইনেল বাম জিতা কেইজন ক'লে 1 নম্বৰ মই 1 নম্বৰ ঠিক আছে তো আমি আমাৰ অপোনেণ্ট পাই গেলো এতিয়া আমি আৰু সেকেন্ড ৰাউণ্ডটো আৰম্ভ কৰিম আহা আমি সেকেন্ড ৰাউণ্ডৰ প্ৰথম অপোনেণ্ট দুইগৰাকীক পাইছো
তো দুয়োগৰাকীৰ কাষলৈ গৈ আমি কিবা এটা চাৰিব চেষ্টা কৰিম কি ক'ব ইখন জিতিলে মই ডাইৰেক্ট ফাইনেল পাম গতিকে এইখন মই জিতপাটো ঠিক আছে আপোনালোক বেষ্ট অফ লাক থাকিল আপুনি জিতিব বুলি তো বহুত আশা কৰিছোঁ ঠিক আছে আশা কৰোঁ কোনে জিতে আমি চাম আহক One, 2, 3, start. আমি যেটো আবার প্রথম সেমিফাইনালৰ প্রথম খেলাখনৰ আমি ৰিজাল্টটো ক'ব ওলাইছোঁ ৰিজাল্টটো দুয়োগৰাকীৰে মোটামুটি সমান 1 মিনিট 6 ছেকেণ্ড 1 মিনিট 6 ছেকেণ্ড ইকুৱেল টাইম কিন্তু যিজন আমাৰ আৰু এজন অপনেণ্ট আছিলে তো তেওঁ দুবাৰ বাতিত ভৰি পেলাইছে তো তাৰ বাবে তাৰ 10 ছেকেণ্ড মাইনাছ হ'ল আৰু পেট্ৰিক্স জয়ী হৈ গ'ল আমাৰ প্ৰথম ফাইনেলিষ্ট সেমিফাইনেল কোৱালিফাই কৰিলে I am finalist. Guys, মই চ্যাম্পিয়ন হ'ম স্যাৰ আকৌ এতিয়া হওক আমি প্ৰথম ফাইনেলিষ্টৰ কাষলৈ আহিছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী আমাৰ ৰেডি হৈছে আৰু এখেত আমাৰ প্ৰথম ফাইনেলিষ্ট তো সেকেন্ড সেমিফাইনেল চাওক কি ক'বা কিবা এটা মই চ্যাম্পিয়ন সিধা কথা বাৰু আমি দেখা পাম ঠিক আছে কৰিব ওলাইছিলোঁ ছেমিফাইনেলৰ দ্বিতীয়খন খেল থ্ৰী টু One, go. আমাৰ সেকেন্ড সেমিফাইনাল মেচখনত আপোনালোকে দেখিলে একজনে পুৰা অলৰেডি হাৰ মাৰি দিছে 46 সেকেন্ডত কমপ্লিট কৰিছে আৰু এজনে 49 সেকেন্ডত কমপ্লিট কৰিছে তো 49 সেকেন্ডে অফ কোৰ্স জিতিব গতিকে আমাৰ দুজনৰ মাজত ফাইনেল হ'ব তো গাইস এতিয়া আমি আগবাঢ়িছো আমাৰ ফাইনেল মেচখনলৈ ফাইনেল মেচৰ দুয়োগৰাকী প্ৰতিযোগী হৈছে এইফালে আছে পল্লৱ জ্যোতি হাজৰিকা আৰু এইফালে পেট্ৰিয়ট ব্ৰভ হ'ব ফ্লাই কিছ দি লাভ নাই Count of 3, 2, 1, go! গাইস আপোনালোকে এইমাত্ৰ আমাৰ ফাইনেল মেচখন দেখা পালে ফাইনেল মেচখনত পল্লৱজ্যোতি হাজৰিকাৰ টাইমিং হ'ল এইফালে 1 মিনিট 23 ছেকেণ্ড আৰু আমাৰ পেট্ৰিয়টৰ টাইমিং হ'ল 1 মিনিট 16 ছেকেণ্ড আৰু পেট্ৰিয়টে 4বাৰ ভৰি পেলাইছে তো তাৰ 20 ছেকেণ্ড মাইনাছ হ'ব তো গতিকে আপোনালোকে ডাইৰেক্ট গমে পাইছে আমাৰ বিজয়ী হ'ল পল্লৱজ্যোতি হাজৰিকা আমাৰ এই চমকতা হোৱা ট্ৰফি আমাৰ হাতত লৈ আহিলোঁ ট্ৰফিটো এতিয়া আমি প্ৰথম পুৰস্কাৰ আমি বিজেতাজনক দি দিম বিজেতা বয় তো প্ৰাইজটো লোৱা দিব তো গাইজ সকলোকে ঠাণ্ডা চাণ্ডা পানী চানী খুৱাই এতিয়া সকলোকে বিদায় দি দিলোঁ এতিয়া আমি আছোঁ চাচাইয়া মিহিৰ আৰু মই তো গাইজ ফাইনেলি আজি আমাৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল এটা চেলেঞ্জ ভিডিঅ' লৈ আপোনালোকৰ আগত আগবঢ়ালোঁ চেলেঞ্জ ভিডিঅ' তো নিশ্চয় আশা কৰিছোঁ ভাল পাইছে সকলোৱে চাই
আৰু খুবেই এনজয় কৰিলোঁ চাচা ভাইয়া কেনেকুৱা এনজয় কৰিলে চাচাৰ পৰাই জানো খুব ভাল লাগিল আজি ভিডিঅ'টো কৰি ল'ৰা কেইজনক ভালদৰে ছাপোৰ্ট কৰিল আমাক তো আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো ভালেই পাব কেনেকুৱা হয় ভিডিঅ'টো আপলোড কৰাৰ পিছত কমেণ্টত নিশ্চয় জনাব আমাক আমিও চাই নিশ্চয় ভাল পাম অলপ কমেণ্টবিলাক পঢ়ি আৰু নেক্সট কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইবিলাকো আমাক জনাই দিব নিশ্চয় আমি চেষ্টা কৰিম কৰিবলৈ নে কি কোৱা একদম আমি যিমান পাৰোঁ আমাৰ 100% দিবলৈ পূৰা চেষ্টা কৰিম তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব একদমেই নাপাহৰিব বাই বাই আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো গাইজ আজি সঁচাকৈ ফাইনেলি আমি খেলখন সমাপ্ত কৰিলোঁ আৰু ফাইনেলি মই ফাইনেলত হাৰি গ'লোঁ বহুত চেষ্টা কৰি আছিলোঁ হাৰিবৰ কাৰণে সঁচাকৈ ফাইনেল যাই পাম বুলি ভবা নাছিলোঁ একচুৱেলি কিন্তু গৈ পালোঁ আৰু ফাইনেলত মই হাৰি গ'লোঁ সৰু ল'ৰা সিহঁতে পাৰে চলাব গতিকে হাৰি গ'লোঁ আৰু গাইজ তো গাইজ আজি ফাইনেল হেড তো হেল্ল' গাইজ আমি এতিয়া যাই আছোঁ দেই আৰু ঘৰত শ্বুটিং কৰি বহুত কষ্ট হ'ল ভাগৰ লাগিল বহুত আজি তো এতিয়া যাই এডিটিং কৰিম এডিটিং কৰি আৰু এইটো আপলোড হৈ যাব আৰু আপোনালোকে চাব আৰু দেই বাই বাই